এই চেনেলটোৰ তৰফৰ পৰা আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম ভাৰতবৰ্ষৰ ভিতৰত থকা 10খন টপ এয়াৰপোৰ্ট আৰু জনাম সেই এয়াৰপোৰ্ট কেইখনৰ বিষয়ে সবিশেষ। গতিকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈ অলপো স্কিপ নকৰাকৈ চাই থাকিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টপ 10 অৰ্থাৎ 10 নম্বৰত থকা এয়াৰপোৰ্টখন হৈছে দেৱলিম এয়াৰপোৰ্ট। এই এয়াৰপোৰ্টখন গোৱাত অৱস্থিত। এতিয়া আহিছোঁ টপ 9 অৰ্থাৎ 9 নম্বৰত থকা এয়াৰপোৰ্টখনৰ বিষয়ে। 9 নম্বৰত থকা এয়াৰপোৰ্টখন হৈছে পুনে ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। এই এয়াৰপোৰ্টখন পুনেত অৱস্থিত। এতিয়া আহিছোঁ টপ 8 অৰ্থাৎ 8 নম্বৰত থকা এয়াৰপোৰ্টখনৰ বিষয়ে। 8 নম্বৰত থকা এয়াৰপোৰ্টখন হৈছে চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। এই এয়াৰপোৰ্টখন আহমেদাবাদত অৱস্থিত। টপ 7 অৰ্থাৎ 7 নম্বৰত থকা এয়াৰপোৰ্টখনৰ বিষয়ে। 7 নম্বৰত থকা এয়াৰপোৰ্টখন হৈছে কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। এই এয়াৰপোৰ্টখন কোচিত অৱস্থিত। এতিয়া আহিছোঁ টপ 6 অৰ্থাৎ 6 নম্বৰত থকা এয়াৰপোৰ্টখনৰ বিষয়ে। 6 নম্বৰত থকা এয়াৰপোৰ্টখন হৈছে ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। এই এয়াৰপোৰ্টখন হায়দৰাবাদত অৱস্থিত। টপ 5 অৰ্থাৎ 5 নম্বৰত থকা এয়াৰপোৰ্টখনৰ বিষয়ে। 5 নম্বৰত থকা এয়াৰপোৰ্টখন হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। এই এয়াৰপোৰ্টখন কলকাতাত অৱস্থিত। টপ 4 অৰ্থাৎ 4 নম্বৰত থকা এয়াৰপোৰ্টখনৰ বিষয়ে। 4 নম্বৰত থকা এয়াৰপোৰ্টখন হৈছে আন্না ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। এই এয়াৰপোৰ্টখন চেন্নাইত অৱস্থিত। এতিয়া আহিছোঁ টপ 3 অৰ্থাৎ 3 নম্বৰত থকা এয়াৰপোৰ্টখনৰ বিষয়ে। 3 নম্বৰত থকা এয়াৰপোৰ্টখন হৈছে কেম্পেগৌলা। এই এয়াৰপোৰ্টখন বাংগালুৰুত অৱস্থিত।
আহিছোঁ টপ 2 অৰ্থাৎ 2 নম্বৰত থকা এয়াৰপৰ্টখনৰ বিষয়ে। 2 নম্বৰত থকা এয়াৰপৰ্টখন হৈছে ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এই এয়াৰপৰ্টখন মুম্বাইত অৱস্থিত। এতিয়া আহিছোঁ টপ 1 অৰ্থাৎ আটাইতকৈ ডাঙৰ এয়াৰপৰ্টটোৰ বিষয়ে। আটাইতকৈ ডাঙৰ এয়াৰপৰ্টটো হৈছে ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এই এয়াৰপৰ্টটো দিল্লীত অৱস্থিত। তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, কিবা সুধিব লগা থাকিলে কমেণ্ট কৰক আৰু আপোনাৰ বন্ধুবৰ্গ সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গ সকলোৱে ভাৰতবৰ্ষত থকা 10টা টপ এয়াৰপৰ্টৰ বিষয়ে জানিব পাৰে। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।